গৈছো ৰ'ব, মই যাবলৈ ওলালোৱে আৰু। দেৰি নকৰিবি, জল্দি আহ। গৈ আছো। মাই গৈ থাকো দে। কতিয়া থেপাই কি গাড়ী আনিবনো? কি গাড়ী আনিব কোৱা নাই নহয়, গলেহে গম পাম। কতিয়া আহোঁতে থেপাইক ভাল মিঠাই লৈ আহিবলৈ কবি আকৌ। হ'ব দে। এনেও থেপাই তাই গাড়ী অনাৰ লগে লগে গধূলিলে ভাতে খুৱাব। থেপাই গাড়ীখন আহিলে যেনিবা উত্তৰ যাবলৈ টেনচন নাই, ফোন এটা কৰি দিলেই হ'ব। ময়ো ফটাফট কামকেইটা কৰিহে লওঁগে, গাড়ী অহাৰ লগে লগে দৌৰিবই লাগিব নহয়। ডাউন পেমেণ্ট যদি এতিয়া মই 1 লাখ টকা দি দিওঁ, মন্থলি তেতিয়া 5-6 হেজাৰ মানকে EMI আহিব। এতিয়া মই চাকৰিয়াল মানুহ, ডাউন পেমেণ্ট 20,000 দিলেও মোক গাড়ী দি দিব। এতিয়া দিলে কি হ'ব, EMI দিওঁতে আকৌ মোৰ পকৰ ফাটিব নহয়। পৰাপক্ষত যে মোক কেছত আনিবলৈহে মন যায়, আনিবই নোৱাৰো নহয়, মাহেকত যিমানহে খৰচ। ATMৰ পৰা পইচাকেইটা উলিওৱাৰ লগে লগে অ'ত দিয়া ত'ত দিয়া। XUV-খন আনিবলৈ কোৱা নাই, ওপৰত চানৰুফ খোল খাইছে, কি যে মস্তি লাগে। তই ক দে, মই নকওঁ। মই ক'লে মোক দেউতাই গালি দিব, তুমি কোৱাচোন। মই ক'লে মোক চুমা খাব, মই ক'বলৈ নাই দে, তই ক। দেউতা, অকমান এইফালে আহিবাচোন। কি হ'ল? অকমান গাড়ীখনৰ বিষয়ে ডিছকাছ এটা কৰিব লাগিছিলে। আজি এমাহ ধৰি গাড়ীখনৰ ওপৰত ডিছকাছন চলি আছে, তহঁতৰ শেষ হোৱাগেই নাই নে? নহয়, এল্ট'খন লোৱাতকে বোলে XUV-খনকে লওঁ, ওপৰত চানৰুফ খোল খাই যাব, একদম মস্তি লাগিব। তোক মোৰ উলিয়াবলৈহে ফুটা লাগে, খিৰিকীয়েদি উলিয়াই দিবি বছ। খিৰিকীয়েদি মোৰ উলিওৱা, চানৰুফেদি উলিওৱা বহুত পাৰ্থক্য নহয়। XUV ল'বলৈ যাওঁতে যে আমাৰ গোটেইকেইটাৰে কিডনী বিকিব লাগিব, তই জান নে নাজান? EMI হে ল'ম, কিবা কিছত নলওঁ নহয়। EMI দিওঁতে গোটেই কিডনী বিকি খতম হৈ যাব। কিডনী বিকিও EMI খতম নহ'বগেহে, লাষ্টত আকৌ মাটি গিদোৱাত ধৰিবগে লাগিব। থেপাই দাই বাইক উলিয়াই ৰেডি কৰি থৈছে। থেপাই দা, মই আহি গলো। কতিয়া মোৰ চুনাকন আহিলি, গৈছো ৰহ। দেউতা, পাৰিলে এবাৰ ভাবি চাবা, মাৰুতি চুজুকি ডিলাৰত সোমোৱাতকে মহিন্দ্ৰা ডিলাৰত সোমাবা। চালা, এবাৰ ক'লে বুজি নাপাও নেকি? বেছি পেক কৰি নাথাকিবি, যিখন আনিম বুলি কৈছো সেয়াতে সন্তুষ্ট হ। মাথাটো গৰম হ'ব লাগিলে বেটেৰী ৰিক্সা লৈ আহিম, পাছত চলাই ফুৰিবি মাৰে জীয়েৰে দুইজনীয়ে। মোৰ যে এল্ট'খন মিছাকে ভাল নালাগে দে, অকণো শ্ব' নাই, অকণমান ষ্টাইলিছ হ'ব লাগে। বাপেৰে আমাৰ কথা শুনিব লাগিব নহয়, হ'ব দে। থেপাই দা, কি গাড়ী আনিবনো? মাৰুতি চুজুকি এল্ট' K10। সেইখন মোৰ ভাল লাগে দে, একদম চিম্পুল গাড়ী। তোৰহে ভাল লাগে, আমাৰ সেইকেইজনী আকৌ পচন্দেই নকৰে। তেহেঁতৰ দুইজনী মুখত যিমানহে দামী দামী গাড়ী নাম শুনিলেই লিভাৰ, কিডনী, হাৰ্ট চব গলি যায়। চব কথা বাদ দিয়ক, আজি আপুনি গাড়ী আনিব। ফণীধৰ পইচা 2 টকামান দিব পাৰিবি নেকি তই? দম্বৰু কাইতে পইচা কথা যে মোক নকবই, নিজৰে চলিবলৈ ইমান টান হৈছে, থকাহেঁতেন মই কিয় নিদিম, দিলোহেঁতেন। ভালকে খাই মেলি নুৰা অকমান হাগিবলৈ পোৱা নাই। এইকেইদিন চলিবলৈ এনে দিগদাৰ হৈছে, ঘৰত কৌপাতি চাউলকেইটা বাহিৰে খাবলৈ একো ডাল নাই। আৰে জিক জাক থেপাইটাকে 2 টকামান খুজুংগে বলক। থেপাইক দেখিলো যেতিয়া টেনচন নাই, ফাৰুককে তাৰ পৰা 1000 বা 500 লৈ ল'ম। মোক বেছি নালাগে, 200 পালেও হ'ব, ভালকে খাই মেলি হাগিবলৈ। থেপাই ৰচোন ৰহ। ক দম্বৰু, এনি প্ৰব্লেম? প্ৰব্লেম মানে বেলেগ প্ৰব্লেম, ঘৰত কৌপাতি চাউলকেইটা বাহিৰে খাবলৈ একো ডাল নাই। পাৰ যদি টকা 500 মান দেচোন। দম্বৰু, মোৰ দুচ, এতিয়া তোক মই পইচা দিব নোৱাৰিম নহয়, মই গাড়ী আনিবলৈ যাওঁ। পইচা যদি কেনেবাকে ঘূৰি আহে তোক মই তেতিয়া দিম হা। আজি গাড়ী আনিবি নেকি? ঠিক আছে দে। আজি মই 4চকীয়াখন ল'ম, গধূলিকে ভাতটো মোৰ ঘৰতে খাবলৈ যাবি। থেপাইদা বঢ়িয়া, মই আপোনাৰ পৰা 200 টকা এটা লৈ ভালকে খাই বৈ হাগিম বুলি ভাবিছিলোহে। আপুনি যেতিয়া ভাত খুৱাবই, এতিয়া নিদিলেও হ'ব আৰু। ঠিক আছে দম্বৰু, মই গৈ থাকো দে, গাড়ী আনিলে দেখিবিয়ে নহয়। থেপাই কেনেকুৱা কালাৰ আনিবি? দম্বৰু, মোকতো মাগুৰ বৰণীয়া লাগে, নাপালে ধককে বগাকে লৈ আহিম আৰু। ওম ভোলা অন্তৰ খোলা। ফণীধৰ, মই গৈ থাকো, তই ক'ত মৰগে যা। আপুনি গৈ থাকক, মই এডোখৰতে অকমান হালকা হৈ লওঁ। চৰকাৰী লেটিঙত নাহাগিবা, পানী ঢালিলেও গো পঠাব নোৱাৰা, শুলতি মাৰিব বেগ, ভাঙিব নাকৰ গেট, যাব লাগিব হস্পিতাল, কৰাব লাগিব বেণ্ডেজ। ডিলাৰ পাই গলোহি। কতিয়া দেখিছ নাই, গাড়ী একদম বাহিৰে ভিতৰে শিলগুটি পোৱা দি পৰি আছে, এতিয়া মুঠতে নিবহে লাগে। কতিয়া, মই কিন্তু পইচা দিয়ে ৰ'দ খাই থকা গাড়ী নিবলৈ নাই আকৌ। মোক একদম ডিলাৰৰ ভিতৰত মিচিকিয়া হাঁহি মাৰি থকা গাড়ী লাগিব। কলডিল। থেপাই দাই এইকেইখন দেখিছে নাই, চুইফ্ট ডিজায়াৰ, নহ'লে ইয়াৰখনকে লয় নেকি?
তেতিয়া তয়ো আমাৰ হেতকেইজনী নিচিনা কথা কৈ নাথাকিবি। এল্টো বুলি কৈছো, এল্টো, আৰু ইফাল সিফাল নহও। অকল এল্টলে চকু দিবি, বাকীবোৰ ইগনৰ কৰ। দাই কিবা আছিলে নেকি? আছিলে। মোৰ ইনে চখ লগা নাই নহয় ডিলাৰৰ ভিতৰত ইনে ঘূৰি ফুৰিবলে। কি আছিলে? মুন্নি বদনাম হুই তেৰে লিয়ে, মোক এল্টো কেপ্টেন লাগে ঘৰকে লিয়ে। বেলেগ কথা আহক পাই যাব।